বড়োলেণ্ড দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে বাক্সা জিলাৰ গুৰেশ্বৰ আৰু গুৰেশ্বৰত কেন্দ্ৰীয়ভাৱে আজি নিখিল বড়ো ছাত্ৰ সন্থাই বড়োলেণ্ড শহীদ দিৱস পালন কৰিছে আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব। ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ পৰা যি বড়ো লোকসকল আছে, বড়ো সম্প্ৰদায়ৰ লোকসকল, তেওঁলোকে এই যি অনুষ্ঠানে অংশগ্ৰহণ কৰিছে আৰু পোনপটীয়াভাৱে যি নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব। নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন ধৰণে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে আৰু বীৰ শ্বহীদ কেইবাজনো শ্বহীদ হৈছে। আজি ৩২ সংখ্যক আমি শ্বহীদ দিৱস বড়োলেণ্ড শ্বহীদ দিৱস গড়েশ্বৰত পালন কৰিছোঁ আৰু প্ৰথমতে আমাৰ শ্বহীদ সুজিত নাৰ্জাৰীক আমি শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াৰ লগতে বডৌফা উপেন্দ্ৰনাথ বংগক আজিৰ দিনত আমি স্মৰণ কৰিছোঁ। ইয়াৰ লগতে আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি শ্বহীদ হ'ল, ৫,০০০তকৈ অধিক বড়ো লোক শ্বহীদ হ'ব লগা হ'ল, এই সকলোকো আমি স্মৰণ কৰিছোঁ, আজি শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলৰ স্বৰ্গীয় আত্মা সদায় স্বৰ্গত যাতে শান্তিৰে থাকিব পাৰে এইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কথাটো ইতিমধ্যে সকলোৱে জানে যে বড়োলেণ্ড আন্দোলন ৫০ বছৰ হৈ গ'ল, যে বড়োলেণ্ড বিচাৰি পেলাই বড়োসকলে সংগ্ৰাম কৰি আছে আৰু আজিলৈকে বড়োলেণ্ড সৃষ্টি হোৱা নাই। ইয়াৰ বিকল্প হিচাপে BSc সৃষ্টি হ'ল, BTC সৃষ্টি হ'ল, কিন্তু আজিলৈকে আমাৰ আকাংক্ষা পূৰণ কৰিবলৈ পৰা নাই। তো সেইকাৰণে আমাৰ সংগ্ৰাম চলি আছে। আমি যোৱা সময়ত গণতান্ত্ৰিক গণ আন্দোলনৰ দ্বাৰা চৰকাৰক সকীয়াই দিছোঁ, বাৰবাৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে বড়োলেণ্ড সমস্যা সমাধান কৰিব লাগে। আনপিনে NDPও আজি NDP প্ৰগ্ৰেছিভ আৰু NDP দুইটা গোটও আজি চৰকাৰৰ লগত আলোচনাৰ মেজলৈ আহিছে, শান্তি আলোচনা চলি আছে। এই আটাই কথা লৈ পেলাই আজি ৫,০০০ অধিক মানে শ্বহীদ হোৱা, ২০,০০০তকৈ অধিক জেলত যাব লগা হোৱা, এই আটাই কথাটো লৈ পেলাই আমি চৰকাৰক কৈছোঁ যে বড়োসকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, বড়োসকলৰ পৰিচয় আৰু ভূমিৰ ৰক্ষণাবেক্ষণৰ কাৰণে যে আমি বড়োসকলে যি ব্যৱস্থা বিচাৰিছোঁ, এই ব্যৱস্থাটো অতি শীঘ্ৰে চৰকাৰে সৃষ্টি কৰি দিব লাগে। বড়োসকলে কোনোবা জাতিৰ এগেইনষ্টত, কোনোবা ধৰ্মৰ এগেইনষ্টত আমি সংগ্ৰাম কৰা নাই। আমি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে, নিজৰ ৰক্ষণাবেক্ষণৰ কাৰণে সংগ্ৰাম কৰা হৈছে। গতিকে এই সংগ্ৰামটো ইতিমধ্যে স্বীকৃতি দিয়া হৈছে। যেতিয়া নেকি আপোনাৰ BSc সৃষ্টি হ'ল, BTC সৃষ্টি হ'ল, তেতিয়া এই সংগ্ৰামটো স্বীকৃতি দিয়া হৈছে। গতিকে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে আমি কৈছোঁ যে আৰ্টিকেল ২ আৰু ৩ ইয়াৰ মাজেৰে অতি শীঘ্ৰে বড়োলেণ্ড সৃষ্টি কৰিব লাগে আৰু ভূমিপুত্ৰ বড়োসকলক, খিলঞ্জীয়া বড়োসকলৰ যিটো অস্তিত্ব ৰক্ষাৰ কথাটো সুনিশ্চিত কৰিব লাগে, সেইটোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী। মই এটা প্ৰশ্ন কৰিম আপোনাক। মই জানিব বিচাৰিম আপোনালোকে ধাৰাবাহিকভাৱে যি বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰি আছে, ইতিমধ্যে BTCত এখন পৰিষদীয় চৰকাৰ আছে, পৰিষদীয় চৰকাৰে আপোনালোকক হুংকাৰ দি আছে। এগৰাকী সাংসদ হীৰাখৰণে আপোনালোকক হুংকাৰ দিছে, আপোনালোক কোনো পধ্যে বড়োলেণ্ড দিয়া বুলি হুংকাৰ দিছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ধাৰাবাহিকভাৱে আন্দোলন কৰিছে, এই ক্ষেত্ৰত কি ক'ব? চাওক, এই হুংকাৰটো অকল কোনোবা চৰকাৰৰ কাউন্সিলৰ মানুহে দিছে, হীৰাখৰণীয়ে দিছে নহয়। যেতিয়াৰ পৰা সংগ্ৰাম আৰম্ভ হৈছে সেই সময়ৰ পৰাই বড়োলেণ্ড বিৰোধী এটা চক্ৰ এটা আছে, বড়োলেণ্ড বিৰোধী কৰি এটা শক্তিশালী শক্তি ইয়াত কাম কৰি আছে। কিন্তু আজিলৈকে ৫,০০০ শ্বহীদ হৈ যোৱাৰ পিছতো বড়োসকলে সেও মানা নাই, কোনোদিন স্তব্ধ হোৱা নাই। কাৰণ বড়োসকলৰ এইটো জন্মগত অধিকাৰ, ভাৰতৰ নাগৰিক হিচাপে এইটো আমাৰ সাংবিধানিক অধিকাৰ। আৰু পৃথিৱীৰ অইন জনগোষ্ঠীয়ে যেনেকৈ নিজৰ অস্তিত্ব পৰিচয় লৈ জীয়াই থাকিব বিচাৰে, আমিও সেইটোৱে বিচাৰিছোঁ। ইয়াতকৈ বেলেগ একো বিচৰা নাই। গতিকে ইয়াত হীৰাখৰণীয়াৰ দৰে কোনোবা মানুহে ক'লে, কোনোবা কাউন্সিলৰ নেতা এজনে ক'লে, এই ইমান এটা মহান উদ্দেশ্যৰ পৰা আমি বিচলিত হ'ব নোৱাৰোঁ। আৰু ইতিমধ্যে এইটো বহুত আগবাঢ়ি গৈছে। ভাৰত চৰকাৰে এটা পলিচি ল'ব লাগে আৰু পলিচি ল'লে অতি শীঘ্ৰে মানে বড়োলেণ্ড সমস্যা সমাধান কৰিব লাগে, এইটোৱে আমি বিচাৰোঁ। আমি দেখিবলৈ পাইছোঁ হীৰাখৰণীয়াই কেইদিনমান আগৰ পৰা কৈছে এইবাৰ বোলে বড়োলেণ্ড সেনা বনাব, কিবা সেনা বনাব। তেখেতে অলৰেডি আলফাৰ পৰা পলায়ন কৰি আহিছিল। তেখেতে সংগ্ৰাম কৰিলে অসমীয়া জাতি অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰাৰ যদি এজন ব্যক্তি হয়, আলফাৰ থাকি সংগ্ৰাম কৰিলে অলৰেডি পলায়ন কৰি আহি পেলাই আজি ইয়াত মানে অনাবড়ো ৰাইজক বিভিন্ন প্ৰলোভন দি পেলাই তেখেতে একত্ৰিত কৰি পেলাই ৰাজনীতি কৰিবলৈ আহিছে। কিন্তু সেই জনগোষ্ঠীবিলাকৰ কাৰণে একো কিঞ্চিত একো কৰি দিব পৰা নাই আৰু ভৱিষ্যতৰ ইতিমধ্যে